বেহাৰ মই প্ৰায় আধা ঘণ্টামান আগত ভিজাই থৈ দিছিলোঁ আৰু এতিয়া বেহাৰখিনি পানীৰ পৰা ওলাই আমাৰ মিক্সাৰ গ্ৰাইণ্ডাৰত দি দিওঁ। চ' আমি গোটেইখিনি বেহাৰ দি দিলোঁ আৰু ইয়াত মই এতিয়া আদা অলপমান দিম আৰু লগতে নহৰু। মই নহৰু অলপ বেছিকৈ দিছোঁ আৰু আপোনালোকেও যদি বনায় নহৰু আদাতকৈ অলপ বেছিকৈ দিব, কাৰণ নহৰুৰ ফ্লেভাৰটো আমি যোনটো ষ্টিম ফিছ বনাম তাত নহৰুৰ ফ্লেভাৰটো অলপ বেছিকৈ আহিব লাগে। আৰু লগতে মই ইয়াত নাৰিকলৰ গুড়ি দি দিছোঁ, যিহেতু মোৰ তাত নাৰিকল নাই। চ' বাট নাৰিকলৰ গুড়ি আছে, আমি যোনটো কিনিব পাৰি বজাৰত। চ' এই নাৰিকলৰ গুড়ি অলপ দিছোঁ আৰু লগতে এটা কেঁচা জলকীয়া। আৰু এইখিনিত মই এতিয়া প্ৰথমতে গোটেইখিনি ফাইন পেষ্ট কৰি ল'ম। চ' আমি গোটেইখিনি পেষ্ট কৰি ল'লোঁ আৰু দেখা পাইছেনে পেষ্টটো আমাৰ কেনেকুৱা স্মুথ হৈছে। চ' আপোনালোকে এনেকুৱা স্মুথ কৰি ল'ব পেষ্টটো, লাগিলে অলপ পানী দি দিব। আৰু এইপিনে মই বাউল এটা লৈছোঁ আৰু ইয়াত মই প্ৰথম মাছ দি দিম। মাছ মই 6 পিচ দিছোঁ আৰু মই এনেকুৱা সৰু মাছ লৈছোঁ, আপোনালোকে ইচ্ছা কৰে ডাঙৰ মাছো ল'ব পাৰে। আৰু ইয়াত এতিয়া আমি গ্ৰাইণ্ড যোনখিনি কৰিছিলোঁ আমাৰ বেহাৰ হওক বা নাৰিকলৰ পেষ্টখিনি, সেইখিনিও ইয়াত এতিয়া মই দি দিম। ইয়াত দি দিম প্ৰথম। চ' আমি এইখিনিত দি দিলোঁ আৰু লগতে ইয়াত মই নিমখ দিম। নিমখটো আপুনি সোৱাদ অনুযায়ী দিব, ইয়াতে নিমখ দি দিম। লগতে মই অলপ হালধি দিম, হালধিটো অপশ্যনেল হয়, আপোনালোকে দিবও পাৰে নিদিবও পাৰে। হালধি অলপ আৰু লগত অলপমান মিঠাতেল। আৰু আপোনাৰ যদি ৰিফাইন তেল দিয়ে সেই টেষ্টটো নাপাব, কিন্তু মিঠাতেল দিলে যোনটো আমাৰ টেষ্ট এটা যোনটো থাকে মিঠাতেলৰ, সেই টেষ্টটো উঠিব লাগিব। আৰু এইখিনিত এতিয়া মই গোটেইখিনি মিক্স কৰি ল'ম। চ' আমি মিক্স কৰি ল'লোঁ গোটেইখিনি আৰু এইখিনিত এতিয়া মই প্ৰায় 10-15 মিনিটৰ কাৰণে মেৰিনেশ্যন হ'বলৈ থৈ দিম। আৰু ভিডিঅ'টো আপোনাৰ শেষলৈ চাব, কাৰণ কেনেকৈ কি ষ্টিম কৰিম বা কলপাতত নিদিওঁ, চিলভাৰ ফইলত কৰিম। চ' কেনেকৈ কি দিওঁ গোটেইখিনি চাই থাকক ভিডিঅ'টো শেষলৈ। আৰু চেনেলটো লাইক, ছাবস্ক্ৰাইব আৰু শ্বেয়াৰ কৰি দিব প্লিজ। চ' আমাৰ প্ৰায় 10 মিনিট হৈ গৈছে আৰু এতিয়া কি কৰোঁ, প্ৰথমতে চিলভাৰ ফইল এখন লৈ লওক। যিহেতু মই কলপাত নাই বা এনে কলপাতত কৰা হয়, বাট মই চিলভাৰ ফইলত কৰিম। চ' এখন মই চিলভাৰ ফইল লৈ ল'ম আৰু ইয়াত আমি মেৰিনেশ্যন কৰিব দিয়া মাছখিনি ইয়াত দি দিম। আপোনালোকে এপিচ এপিচকৈও দিব পাৰে, বাট মই এবাৰতে 3 পিচকৈ দিম এখন চিলভাৰ ফইলত। চ' এইখিনিত মাছ দি দিছোঁ আমি আৰু লগতে আমাৰ যেনেকুৱা এইখিনিত থাকে অলপ গ্ৰেভি টাইপ বা আমি বেহাৰৰ যোনটো আমি পিচি লৈছিলোঁ সেইখিনিত ওপৰত অলপ ছিটাই দিম, মানে লগাই দিম, যাতে আমাৰ মাছখিনি ড্ৰাই নহয় আৰু বেহাৰো আমাৰ এইখিনিতো ভালকৈ কুক হৈ যায়। চ' এইখিনিত আমি দি দিলোঁ লগাই। আৰু ইয়াত মই এতিয়া প্ৰথমতে অলপমান চপ পিঁয়াজ বা চপ অনিয়ন অলপ দি দিম। পিঁয়াজটো একদম ফাইন চপ কৰি ল'ব, কাৰণ আমি যিহেতু ষ্টিম বেছি নকৰোঁ, মাছ হয় বেছি সময় নালাগে মাছ আমাৰ কুক হোৱাত। আৰু লগতে অলপ গ্ৰীণ চিলি ওপৰত। গ্ৰীণ চিলি মই দিছোঁ জাষ্ট এটা ফ্লেভাৰৰ কাৰণে। আৰু এইখিনিত মই এতিয়া ফ'ল্ড কৰি ল'ম। আৰু ফ'ল্ড কৰোঁতে আপোনাৰ ভালকৈ চাই ল'ব যাতে আমাৰ ভিতৰৰ পানী যোনটো থাকে বা আমাৰ যোনটো আমি বেহাৰ বা ইয়াৰ বটি কিনে দিছোঁ তাত কেতিয়াবা পানী থাকি যায়। চ' সেই পানীটো যাতে বাহিৰত ওলাই নাহে। আৰু এনেকৈ ফ'ল্ড কৰি ল'ব। আৰু যিহেতু মই 6 পিচ মাছ দিম, চ' আৰু এইখনত মই অকল 3 পিচ দিছোঁ। চ' মই আৰু এটা আৰু বাকীখিনি মাছো এনেকৈ বনাই লওঁ। ত' এইটো চাব পাৰে, এনেকৈ দি দিছোঁ। আৰু এতিয়া আমাৰ পানী বা তেনেকৈ একো ওলাই নাহে ভিতৰৰ পৰা। আৰু মই আৰু এটা আমাৰ যোনটো আছে সেইটো এনেকৈ কৰি লওঁ। আৰু তাৰপিছত চাওঁ আহক ষ্টিম কেনেকৈ কৰিম। ষ্টিমাৰ এটা লৈ লৈছোঁ আৰু ইয়াত মই পানী গৰম হ'বলৈ দিছোঁ। আৰু মই জুইৰ ফ্লেমটো এতিয়া হাই কৰি থৈ দিছোঁ। আৰু আমাৰ পানীখিনি যেতিয়া অলপ গৰম হ'ব তেতিয়া জুইৰ ফ্লেমটো মিডিয়ামত বা একদম, আৰু তেতিয়া জুইৰ ফ্লেমটো আমি একদম শ্ল' বা ল' কৰি দিম। জুইৰ ফ্লেমটো কিয় ল' কৰি দিম কৈ আছোঁ, আৰু যদি আপোনাৰ ঘৰত ষ্টিমাৰ নাই তেন্তে কেনেকৈ বনাব যদি কেতিয়াবা খাব মন যায় বা ইচ্ছা কৰে। চ' তাৰো উপায় কৈ আছোঁ আজি, চাই থাকক কি কৰোঁ। পানীত বইল আহিছে আৰু মই এতিয়া জুইৰ ফ্লেমটো একদম কম কৰি দিম। আৰু ওপৰত মই এখন ষ্টিমাৰ আছে, যিহেতু মোৰ ষ্টিমাৰখন দি দিম।
ইয়াত আৰু ইয়াত মাছটো আমি ইয়াৰে মাছ এটা ইয়াত দি দিম আৰু আপোনালোকে যেন জুইৰ ফ্লেমটো হাই কৰি থৈ দিয়ে কি হ'ব তেতিয়া আপোনালোকে বনাব খুজিব ষ্টিম ফিছ আৰু কিন্তু আমাৰ ষ্টিম ফিছ গৈ হ'ব মাছ পিটিকা কাৰণ মাছটো আমাৰ যেতিয়া বনাওঁ কুক হ'বলৈ বেছি সময় নালাগে চ' জুইৰ ফ্লেমটো একদম ল' কৰি থৈ দিব আৰু ইয়াত মই এতিয়া ঢাকনি লগাই দিওঁ আৰু কুক হ'বলৈ দিম প্ৰায় 10-15 মিনিটমান আৰু কৈ আছোঁ ষ্টিমাৰ নোহোৱাকৈ কেনেকৈ ষ্টিম কৰিম আৰু যদি আপোনাৰ ষ্টিমাৰ নাই ঘৰত এনেকুৱা এটা লৈ ল'ব য'ত আমি পানী গৰম কৰিব পাৰোঁ চ' আৰু ইয়াত মই পানী আগতে বহাই দিছিলোঁ আৰু ঠিক আমাৰ পানী উতলিব ধৰিছে লাহে লাহে আৰু এতিয়া মই জুইৰ ফ্লেমটো কমাই দিম আগতে কৈছোঁৱে কিয় আৰু ইয়াত আমি এনেকুৱা কাঁহী আমাৰ ঘৰত প্ৰায়ে থাকে অলপ য'ত আমি ষ্টিম কৰিব পাৰোঁ বা এনেকুৱা ফুটা ফুটা থাকে চ' এইখন আমি বাতিটোৰ ওপৰত দিম আৰু লগতে আমি যোনটো মাছৰ এটা বনাই লৈছিলোঁ চিলভাৰ ফইলেৰে সেইটো ইয়াত দি দিম আৰু যিহেতু এইটো যোগাৰৱালা ষ্টিম ফিছ বুলি কওঁ মই কাৰণ এইটো যোগাৰ কৰি কৰা হয় আৰু ইয়াৰ ওপৰত মই জাষ্ট বাতি এটা এনেকৈ থৈ দিম যাতে আমাৰ ষ্টিমটো ভাল হয় বা আমাৰ মাছটো সোনকালে কুক হৈ যায় আৰু ওপৰত কিয় কভাৰ দিওঁ আৰু ল' ফ্লেম কিয় কৰি দিওঁ কাৰণ এইটো এটা লাহে লাহে কুক হয় আৰু কভাৰ কৰা এটা কাৰণ হ'ল যাতে হিটটো ওপৰৰ পৰা পাই থাকে মাছে মানে আমাৰ মাছৰ যোনটো আমি ষ্টিম ফিছ বনাইছোঁ সেইটোৱে যাতে হিটটো ওপৰৰ পৰা পাই থাকে চ' এইটো হ'ল যোগাৰৱালা ষ্টিম ফিছ আৰু এইটো হ'ল ষ্টিমাৰত বনোৱা ষ্টিম ফিছ চ' গোটেইখিনি হৈ লওক আৰু চাওঁ তাৰপিছত কি কৰি আছোঁ চ' আমি 10-15 মিনিটমান কুক কৰি ল'লোঁ আৰু আমাৰ এতিয়া হৈছে বৰ্তমান আৰু এতিয়া আমি কি কৰিম ফ্লেমটো অফ কৰি দিম গেছৰ বা জুইটো অফ কৰি দিম ইয়াৰে আৰু লগত আমি যোনটো এনেকৈ বনাইছিলোঁ চ' এইটোৰো আমি ফ্লেমটো অফ কৰি দিম আৰু আহক এতিয়া আমি এইখিনিত এখন প্লেটত ওলাই লওঁ চ' আমাৰ মাছ গোটেইখিনি ষ্টিম হৈ গৈছে ভালকৈ আপুনি ইয়াত চাব পাৰে দেখিছেনে লগতে এইপিনতটো ষ্টিম হৈ গৈছে যিহেতু ওপৰত মই পিঁয়াজ আৰু অলপ কেঁচা জলকীয়া দি দিছিলোঁ সৰু সৰু কাটি চ' সেইখিনিতো আমাৰ গোটেইখিনি কুক হৈ গৈছে ভালকৈ আৰু আহক এতিয়া এইখিনিতৰ প্লেটিং কৰি লওঁ চ' আমি এইখিনিত প্লেটিং কৰি ল'লোঁ আৰু লাষ্টত ইয়াত মই অলপ গ্ৰীণ চিলি চপ ওপৰত দি দিম অলপমান গ্ৰীণ চিলি জাষ্ট এটা টেষ্টৰ কাৰণে আৰু লগতে অলপমান মিঠাতেল চ' আজি ভিডিঅ'টো চাই কেনে পালে কমেণ্টত নিশ্চয় জনাব আৰু মোৰ চেনেলটো লাইক ছাবস্ক্ৰাইব আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব আৰু টেগ কৰিব যোনে মাছ খায় বা ষ্টিম ফিছ হওক বা এনেকৈ মাছ খাই ভাল পায় আৰু পুনৰ লগ পাম এটি নতুন ভিডিঅ'লৈ তেতিয়ালৈ সকলোৱে ভালে থাকক সকলো সুস্থ থাকক থেংক ইউ এভৰিৱান টেক কেয়াৰ